গাইস, আধুনিকতাৰ এনে এক সময়ছোৱাত আমি যন্ত্ৰৰ পিছে পিছে আৰু যন্ত্ৰ আমাৰ পিছে পিছে দৌৰি আছে। আমি ফেশ্বনৰ পিছে পিছে দৌৰি আছো আৰু ঠিক একেদৰে ফেশ্বনো আমাৰ পিছে পিছে দৌৰি আছে। কিন্তু আপুনি জানেনে, আমাৰ এই বডিটোৱে, আমাৰ এই হিউমেন বডিটোৱে আধুনিকতা কি সেয়া বুজি নাপায়। 70 বছৰ আগতে থকা এজন মানুহৰ বডিৰ যিটো ফৰ্মেশ্যন আছিলে, সেম একে ফৰ্মেশ্যন ঠিক আমাৰ বডিৰো। আমাৰ এই বডিয়ে আকৌ কৈছো যে আধুনিকতা বুজি নাপায়। স্বাগতম সকলোকে, মই দিলদাৰ, আপুনি চাইছে ষ্টুডিঅ' ৰক্স আছামিজ। গাইজ, চাইকেলটো দেখি হয়তো আপোনাৰ অতীতটো মনত পৰিছে, কাৰণ আপোনাৰ অতীতৰ হয়তো এনেকুৱা কিছু সময় আছিল যেতিয়া আপুনি চাইকেল ইউজ কৰিছিলে, চাইকেল চলাইছিলে। কিন্তু আজিৰ এই সময়ছোৱাত যদি আপোনাক সোধা যায় যে আপুনি চাইকেল এতিয়াও ইউজ কৰেনে, তেতিয়াহ'লে অফক'ৰ্চ আপুনি ইউজ নকৰে। আপুনি চাইকেল ইউজ নকৰে। চাইকেলবোৰ আমাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি গৈছে আৰু এতিয়া চাইকেলৰ যিটো হাৰ আছে আমাৰ দেশত, আমাৰ অসমত যদি দেখে যে মানুহে চাইকেল ইউজ নকৰে, কাৰণ প্ৰযুক্তিবিদ্যা এনেদৰে আগবাঢ়ি গৈ আছে যে সকলোৱে মানে প্ৰযুক্তিবিদ্যা যদি ৰজা হয়, আমি প্ৰজাৰ দৰে পিছে পিছে দৌৰি আছো। কাৰণ আমি ফেশ্বনৰ পিছে পিছে দৌৰি আছো, আমি নতুন লাইফষ্টাইলৰ পিছে পিছে দৌৰি আছো। আমাক নতুন ফেশ্বন লাগে, আমাক নতুন ডিজাইনৰ, আমাক আধুনিকতা লাগে, আমাক নতুন ফেশ্বন লাগে। আৰু সেইবিলাকৰ কাৰণে আমি যিবিলাক বস্তু আগতে ইউজ কৰিছিলো বা যিবিলাক বস্তুৰ গুৰুত্ব অপৰিসীম আমাৰ জীৱনত, সেইবিলাক বস্তুৰ পৰা আমি আঁতৰি আহো। মই আজি আপোনাক এই চাইকেলটোৰ কথা কম গাইজ। আৰু আমাৰ হিউমেন বডিয়ে কৃত্ৰিমতা ভাল পায়, আৰু কৃত্ৰিমতাৰ এটা উদাহৰণ এই চাইকেলটোক আপুনি ক'ব পাৰে। কাৰণ এই চাইকেলখন যদি আপুনি ৰেগুলাৰ চলাই, তেতিয়াহ'লে আপোনাৰ বডিৰ ৱেইটটো মেইনটেইন থাকে। গাইজ, এই চাইকেলখন আপুনি ৰেগুলাৰ চলালে আপোনাৰ হাৰ্টৰ বেমাৰ নহয়, আপোনাৰ লাংছৰ বিভিন্ন ধৰণৰ বেমাৰ নহয়। গাইজ, এই চাইকেলখন আপুনি চলালে আপোনাৰ কি হ'ব যে আপোনাৰ ফুড ডাইজেশ্যন ইজিলি হয়, এজ ৱেল এজ আপোনাৰ যিটো বডিৰ মেটাবলিজম আছে সেইটো ফাষ্ট হৈ যায়। আমি ষ্টাইলৰ পিছে পিছে ঘূৰি আমি নতুন ধৰণৰ মডেলৰ বাইক লওঁ, আমি নতুন গাড়ী ল'বলৈ সদায় উৎসুক, কিন্তু আমি কষ্ট কৰিব নিবিচাৰো লাইফত। গতিকে মই আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাওক। আপোনাক মই আপুনি ভিডিঅ'টো যদি শেষলৈকে চাই আপুনি আইডিয়া কৰিব পাৰিব, আৰু আপুনি হয়তো চাইকেল চলোৱা কালিৰ পৰা ষ্টাৰ্ট কৰিব, আৰু মই আপোনাক সেইটো কৰাই হেৰিম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাওক। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আকৌ আগতেই কৈ দিছোঁ যে লাইক এটা কৰি দিয়ক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এণ্ড শ্বেয়াৰ কৰি দিয়ক। চ' ভিডিঅ' চাই থাকক শেষত। চাওক, আমি চাইকেল এৰি আগতে এনেকুৱা আছিলে, হাইস্কুলত পঢ়ি থাকোঁতে মেক্সিমাম ষ্টুডেণ্টে চাইকেল ইউজ কৰিছিলে, ল'ৰা ছোৱালীবিলাকে। আৰু আজিৰ এই সময়ছোৱাত আপুনি যদি দেখে, ক্লাছ 7-8ত উঠাৰ পিছতে সিহঁতক বাইক লাগে, আনকি নতুন মডেলৰ বাইক লাগে। আৰু বাইকৰ পিছত সকলোৱে মডেলৰ পিছত দৌৰি আছে, আৰু চবক নতুন মডেল লাগে, নতুন মডেলৰ পিছত দৌৰি আছে, আধুনিকতাৰ প্ৰভাৱ যেন সকলোতে। কিন্তু আপুনি যদি দেখে যে মেক্সিমাম কিমান লোক আছে যিসকলৰ অতি দৰকাৰী বাবেহে বাইক কিনে, আপুনি আই থিংক অনলি 5% লোক পাব যিসকলে নিজৰ দৰকাৰৰ বাবে বাইক কিনে, আৰু বাকী 95% লোক বেলেগক দেখুৱাবৰ বাবে বা বেলেগে লৈছে সেইকাৰণে মোৰো ল'ব লাগে, সেইকাৰণেহে লয়। গাইজ, আপোনাক এটা কথা কওঁ, বিজ্ঞান যিমানেই উন্নতি নহওক কিয়, বিজ্ঞান যিমানেই ওপৰত নাযাওক কিয়, আধুনিকতা যিমানেই আগ নাবাঢ়ক কিয়, যান্ত্ৰিকতা আমাৰ জীৱনত যিমান ধৰণেই নাহক কিয়, আমাৰ যিটো বডি আছে ন, এই বডিটো, এই ছালটো কিন্তু মাটিৰে বনোৱা। এইটো মাটিৰে, এই বস্তুটোক, আমাৰ হিউমেন বডিটোক আপুনি কেতিয়াও আধুনিকতাৰ প্ৰভাৱৰ ভিতৰত ৰাখি এক যন্ত্ৰৰ দৰে কেতিয়াও সজাব নোৱাৰে, কাৰণ ই সদায় সজীৱ ঠিক আগৰ দৰেই। 70 বছৰ আগৰ এজন মানুহ যেনেকুৱা ধৰণে তাৰ বডিটো ফৰ্মেট হৈছিলে, ঠিক এনেকৈ আজিৰ এই দিনটোতো আপোনাৰ বডিৰ যিটো ফৰ্মেশ্যন ঠিক একে আছে। আধুনিকতা যিমানেই লাগে আগবাঢ়ক। আৰু সেইকাৰণে আপুনি এটা কথা জানে যে আপোনাৰ যিটো হাৰ্ট আছে, এই হাৰ্টটো শক্তিশালী কৰিবলৈ, আপোনাৰ লাংছৰ যিবিলাক বেমাৰ হয়, হাৰ্ট ডিজিজ হয়, সেইবিলাকৰ পৰা আঁতৰি থাকিবলৈ এই চাইকেলখন চলোৱাটো বহুত গুৰুত্বপূৰ্ণ। এই চাইকেলখনে আপোনাক
কি কৰিব যে আপোনাৰ ওয়েট যেটো আছে ওয়েটটো মানে ব্যালেন্স ৰখাত সহায় কৰে এই চাইকেলটোৱে আপোনাক কাৰ্ডিও বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে গাইজ এই চাইকেলটো চলোৱাৰ পৰা আপোনাৰ যেটো ব্ৰেইন আছে ব্ৰেইনৰ ফাংচনেলিটি বাঢ়ি যায় আমিও যেন ষ্টাইলৰ পিছে পিছে দৌৰি জীৱনটো ক'ৰ পৰা ক'ত গৈ আছে আমি নিজেই কল্পনা কৰিব নোৱাৰো আপুনি জানে যিমান মানুহ যন্ত্ৰৰ পিছে পিছে দৌৰি আছে যিমান ষ্টাইলৰ পিছে পিছে নতুন ফেশ্বনৰ পিছে পিছে দৌৰি আছে সিমান আমি দুৰ্বল হৈ গৈ আছো আমাৰ যেটো ভিতৰৰ যিবিলাক পাৰ্টস আছে ভিতৰৰ যিবিলাক কম্পোনেন্টছ আছে সেইবিলাক দুৰ্বল হৈ গৈ আছে আগৰ দিনৰ মানুহবিলাক আপুনি যদি দেখে 100 বছৰ 110 বছৰ বাচিছিলে সেই সময়ৰ মানুহবিলাক আৰু আজিৰ মানুহবিলাকৰ আপুনি যদি দেখে ইণ্ডিয়াত মেক্সিমাম এভাৰেজ লাইফ টাইমৰ আপুনি যদি এজটো দেখে তেতিয়াহ'লে আপুনি 70-80 পাব মানে 70 ৰ পৰা 80 বছৰ হে বাছে গতিকে যেটো মানে শেল লাইফ যেটো আছে মানুহৰ সেই বস্তুটো কমি গৈ আছে বিজ্ঞানৰ এনেকুৱা প্ৰভাৱ মানুহৰ জীৱনত বাৰুকৈ পৰি আছে আৰু সেই প্ৰভাৱৰ পিছে পিছে আমিও প্ৰজাৰ দৰে দৌৰি আছো আৰু দৌৰি গৈ আমি আমাৰ যিবিলাক বস্তুৱে আমাৰ জীৱনটোক আসলতে সজীৱ কৰি ৰাখে আমাক বেমাৰ আজাৰৰ পৰা মানে দূৰত ৰাখে সেইবিলাক বস্তুক আমি পাহৰি গৈ আছো এই চাইকেলটো গাইজ এই চাইকেল আপুনি যদি আপোনাৰ ঘৰত যদি আছে আপুনি চলোৱা ষ্টাৰ্ট কৰক কাৰণ আমাৰ দেহত আমাৰ অসমতে বিশেষকৈ যদি মই ক'বলৈ যাওঁ মেক্সিমাম লোকৰে পেট ওলাই যায় পেটটো এতিয়া বাঢ়ি গৈ আছে কাৰণ জাংক ফুড ফাষ্ট ফুড আজি সকলোতেই মানে বাহিৰত আপুনি পায় সো সেইবিলাক খাই আৰু বাইকত অহা যোৱা কৰে বাইকত বা বেলেগ গাড়ীত কষ্ট কৰিব নিবিচাৰে যাৰ বাবে পেটটো ওলাই গৈ আছে আপুনি চাইকেল চলোৱা আৰম্ভ কৰক আপুনি 15 দিন 20 দিন এক মাহত চাব যে আপোনাৰ বডিৰ ফৰ্মেশন কমপ্লিটলি চেঞ্জ হৈ গৈছে গাইজ চাইকেল চলালে বডিত ইনসুলিনৰ পৰিমাণ মেইনটেইন থাকে গাইজ চাইকেল চলালে আপোনাৰ যেটো মেটাবলিজম আছে সেই মেটাবলিজম ৰেটটো মানে ফাষ্ট থাকে মানে খাদ্য খোৱাৰ পৰা যেটো এনাৰ্জি পাওঁ আমি সেই এনাৰ্জিটো অতি সহজতে কনভাৰ্সন হয় গাইজ এই চাইকেলটো চলালে কি হ'ব যে আপোনাৰ যেটো ডাইজেশন হয় ডাইজেশনটো বহুত ফাষ্ট হয় এজ ওয়েল এজ আপোনাৰ বডিৰ যেটো ওয়েট হয় গাইজ ইটস ফৰএভাৰ কনস্ট্যান্ট মানে এটা কনস্ট্যান্ট ওয়েট থাকে আপোনাৰ বডিত যেটো বেছিও নহয় যেটো কমো নহয় এটা ধুনীয়া এটা ফিজিক্স আপুনি পাই চাইকেলটো চলোৱাৰ পৰা গাইজ মই ৰিকমেন্ড কৰিম যে যিসকলৰ ঘৰত চাইকেল আছে চাইকেলটো এটা ষ্টাইল হিচাপে লওক না ইয়াৰ আমাক বাইক লাগে আমাক নতুন মডেলৰ বাইক লাগে আপুনি ভালদৰে জোতা পিন্ধি কাপোৰ পিন্ধি আপুনি চাইকেল এটা লৈ ওলাকচোন সেইটো এটা ষ্টাইল হয় আৰু সেই ষ্টাইলটো আমি আকৌ ঘূৰাই আনিব লাগে কাৰণ কৃত্ৰিমতা ইয়াতে পোৱা যায় আমাৰ বডিটোক আমি নিজে মানে কি কয় নেচাৰেলি আমি যদি শক্তিশালী কৰিব বিচাৰো তেতিয়াহ'লে যন্ত্ৰৰ পৰা আঁতৰাই আমি কিছুমান এনেকুৱা বস্তুৰ লগত আমাক নিজক সংলগ্ন কৰিব লাগে যিবিলাক বস্তুৰ পৰা আমাৰ বডিৰ বহু উপকাৰ হয় তো গাইজ মোৰ ভিডিঅ'ৰ উদ্দেশ্য এইটোৱে আছিল যে এটা চাইকেল আপোনাৰ লাগে আপুনি এটা চাইকেল লওক আৰু চাইকেল চলোৱা আৰম্ভ কৰক চাব নিজৰ বডিটো বহুত বেমাৰ আজাৰৰ পৰা আপুনি দূৰত থাকিব এজ ওয়েল এজ আপোনাৰ বডিৰ যেটো ওয়েট আছে সেই ওয়েটটো মেইনটেইনত থাকিব